আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। টোপনিৰ পৰা সাৰ পাই কৰিবলগীয়া আমল। টোপনিৰ পৰা সাৰ পাই আল্লাহু আকবাৰ বুলি কৈ উঠি প্ৰথম কলিমাটো পঢ়িব লাগে। মৃত্যুৰ পিছত এইদৰে অভ্যস্ত হোৱা ব্যক্তিক দাফনৰ পিছত যেতিয়া ফেৰিস্তাই উঠাই বহাব, তেতিয়া তেওঁ অভ্যাসৰ দাস হিচাপে উক্ত কলিমাটো অৰ্থাৎ প্ৰথম কলিমাটো পঢ়ি দিব। ফলত মনকিৰ নকিৰ ফেৰিস্তাই কৰিব খোজা প্ৰশ্নৰ প্ৰাৰম্ভিক উত্তৰ হৈ যাব। যিজনে টোপনিৰ পৰা সাৰ পাই উঠি 3 বাৰ চতুৰ্থ কলিমা অৰ্থাৎ কলিমা তৌহিদ পঢ়িব, তেওঁ 70 বছৰ ইবাদতৰ সৱাব লাভ কৰিব। টোপনিৰ পৰা উঠি চকু বন্ধ কৰি কেইবাৰমান ইয়া মুক্তাদিৰ পঢ়িলে ক্ষমতা বৃদ্ধি পায় আৰু আল্লাহ তাআলাই আমলকাৰীৰ উদ্দেশ্য সফলৰ পথ অৱলম্বন কৰাই দিয়ে। সোঁ কাটি হৈ শোৱা, বাওঁ কাটি হৈ উঠা আৰু শোৱাৰ পৰা উঠিয়েই উপস্থিত লোকসকলক সালাম কৰা সুন্নত। টোপনিৰ পৰা উঠি পঢ়িব লগা দোৱা আলহামদুলিল্লাহিল্লাযী আহিয়ানা বাদামা আমাতানা ওয়া ইলাইহিন নুশুৰ।